ডাঙৰীয়া আহি আছে অসমত মাৰ্চ মাহত এনেকুৱা এইফালে প্ৰথম সপ্তাহৰ ভিতৰত আহিব বুলি আমি শুনি আছোঁ। যদি প্ৰথম সপ্তাহ নহয় সেকেণ্ড উইকতো আহিব পাৰে। যেনক কোকৰাঝাৰ গেলেম্পু যিটো ৰেলৱে ট্ৰেক ৰেলৱে লাইন সেইটো ফাউণ্ডেশ্যন কৰি যাব। তো মোৰ এটাই কিবা যেহেতু বহুত বছৰৰ পিছত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, আমি BTCৰ কাৰণে কিবা একটা ভাল পেকেজ আমাক কাৰণে যাতে দি যায় তাৰ কাৰণে মই অনুৰোধ কৰিম। কি ভাল পেকেজ দিয়ে সেইটো পিছৰ কথা হ'ব, কিন্তু আমি অনুৰোধ জনাম যে BTCবাসী ৰাইজৰ কাৰণে ভাল এটা পেকেজ দি যাওক বুলি আমি অনুৰোধ কৰিম। ডাঙৰীয়া আহি আছে অসমত মাৰ্চ মাহত এনেকুৱা এইফালে প্ৰথম সপ্তাহৰ ভিতৰত আহিব বুলি আমি শুনি আছোঁ। যদি প্ৰথম সপ্তাহ নহয় সেকেণ্ড উইকতো আহিব পাৰে। যেনক কোকৰাঝাৰ গেলেম্পু যিটো ৰেলৱে ট্ৰেক ৰেলৱে লাইন সেইটো ফাউণ্ডেশ্যন কৰি যাব। তো মোৰ এটাই কিবা যেহেতু বহুত বছৰৰ পিছত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, আমি BTCৰ কাৰণে কিবা একটা ভাল পেকেজ আমাক কাৰণে যাতে দি যায় তাৰ কাৰণে মই অনুৰোধ কৰিম। কি ভাল পেকেজ দিয়ে সেইটো পিছৰ কথা হ'ব, কিন্তু আমি অনুৰোধ জনাম যে BTCবাসী ৰাইজৰ কাৰণে ভাল এটা পেকেজ দি যাওক বুলি আমি অনুৰোধ কৰিম। ডাঙৰীয়া আহি আছে অসমত মাৰ্চ মাহত এনেকুৱা এইফালে প্ৰথম সপ্তাহৰ ভিতৰত আহিব বুলি আমি শুনি আছোঁ। যদি প্ৰথম সপ্তাহ নহয় সেকেণ্ড উইকতো আহিব পাৰে। যেনক কোকৰাঝাৰ গেলেম্পু যিটো ৰেলৱে ট্ৰেক ৰেলৱে লাইন সেইটো ফাউণ্ডেশ্যন কৰি যাব। তো মোৰ এটাই কিবা যেহেতু বহুত বছৰৰ পিছত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, আমি BTCৰ কাৰণে কিবা একটা ভাল পেকেজ আমাক কাৰণে যাতে দি যায় তাৰ কাৰণে মই অনুৰোধ কৰিম। কি ভাল পেকেজ দিয়ে সেইটো পিছৰ কথা হ'ব, কিন্তু আমি অনুৰোধ জনাম যে BTCবাসী ৰাইজৰ কাৰণে ভাল এটা পেকেজ দি যাওক বুলি আমি অনুৰোধ কৰিম।